এই মোহন, তই মোক সঁচাই চিনি পোৱা নাই না? সঁচা কথা ক'লে বেয়া পাব। চাওক ছাৰ, মই আপোনাক অকণো চিনি পোৱা নাই, লাইফত ফাৰ্ষ্ট টাইম দেখিছো। পাগল, মই বসুমতাৰী। এই যে তই কোৱা বসুমতাহী, সেইজনে মই। চাওক, আপুনি বসু মতাৰী হয়, বসু মতাহী হয়, তেলীয়া কটাৰী হয় হৈ থাকক, কিন্তু প্লিজ মোক ইয়াৰ পৰা যাব দিয়ক। ক'ত যাবি? ক'ত যাবি মানে? ঘৰলৈ। এই তোৰ নতুন ঘৰটো ক'ৰ পৰা আহিলে পাগল? ঘৰ মানে? চাওক ছাৰ, মোৰ নিজা ঘৰ এটা আছে নহয়, আৰু তাত মই সৰুৰে পৰা ডাঙৰ হৈছো। পাগল, তই সঁচাকে পাগল হলি। তোৰ ঘৰ নাই নহয়, তোৰ দোকানহে আছে। দোকান? মোৰ দোকান? আচ্ছা ছাৰ, মোক এটা কথা কওক, আপোনালোক চব পুলিচে এনেকা কিয় দেখাইছে যে মোক আপোনালোকে বেছি চিনি পায়? চিনোতো। আৰু এইবিলাক তই কি পিন্ধিছা? বেয়া পাইছে, মেখেলা চাদৰ পিন্ধি আহো। বহুত ক'লে, বহুত শুনিলো, বহুত ধৈৰ্য ধৰিছো, আৰু ইয়াতকে যদি বেছি কথা কয় নহয়, মই ইয়াত হাল্লা চিল্লা লগাই দিম। হাল্লা কৰিবি? কিয় নোৱাৰিম নেকি? চাব, যদি সি এক্টিং কৰা নাই, এনেকুৱা ব্যৱহাৰ কিয় কৰিছে সি? তাকেইতো মই ভাবিছো, তাৰ কি হৈছে? ছাৰ, মই পাই গলো কি এটা বেলেগ তৰিকা। কি তৰিকা? ছাৰ, মই আপোনাক প্ৰমাণৰ সহ দি আছো, আপুনি খালি মোক আশীৰ্বাদ দিয়ক, মই আহি আছো। কি তৰিকাৰ কথা কৈ গেলে সি? জানো আমাৰ ছাৰে বা কি তৰিকা ইউজ কৰে। এই চা, মোক ভালকে চা, ভালকে মনত পেলা। এয়া মনত পৰিছে? দে দেখুৱা, মনত পেলোৱা তাক। আচ্ছা, মনত পৰিছে না? কি আছে? অ' মদা ইছা, মনত পৰিছে না নাই তোৰ? এইবিলাক যে দিয় আগৰ, এইবোৰ খাইছে যদি খাইছে, নেখাইছে যদি খাইছে। এক্সকিউজ মি ছাৰ, প্লিজ মোক ইয়াৰ পৰা যাব দিয়ক, পাছ পৰিষ্কাৰ। হাতনিয়াৰ কিবা হৈছেগৈ নে? নাই ছাৰ, ক'ৰবাত খুন্দা খালে নেকি, গোটেই হাৰ্ড ডিস্ক উৰি গ'ল। ছাৰ, ছাৰ, মোক মেণ্টেলি বহুত টৰ্চাৰ কৰিছে, মই কিন্তু হিউমেন ৰাইটছত কেছ দি দিম। মোহন, তোৰ মুখত হিউমেন ৰাইটছ শব্দটো ফুটিছে যে? চাওক ছাৰ, মই কিন্তু বহুত ধৈৰ্য ধৰিছো, ইয়াতকে যদি খং উঠে নহয়, চবকে পৰিষ্কাৰ কৰি দিম। আগতে তোৰ মাথা মই পৰিষ্কাৰ কৰি দিম। মগজুত অলপ জোৰ দে, মনত পেলা ভালকে। এয়া কোন চা, এচাই চা, সেইজন হল বসু মদাহী, আৰু মই হলো তোৰ বাপেৰ কে। মনত পৰিছেনে এতিয়া? ছাৰ, অকণমান মই এটা কথা ভাবিছো। কি? এতিয়া গজনী ষ্টাইলটো এপ্লাই কৰো নেকি? মানে আমিৰ খানো যে গাত লিখি ললে যে মনত পৰি যায়, চাই ললে। কি যে পাগলামিখন কৰি থাকে নহয়, তাৰ পৰা আপুনি কথাটো যেনে তেনে উলিয়াওক, বুজিছে? নহলে চদমাটো কৰিব পাৰো, শ্ৰীদেৱী, চলমান খানৰ তেৰে নাম ষ্টাইলটো। আৰে বাবা, আমাৰ মূৰটো নাখাবি তই, কিবা এটা সৰুকে মনত পেলাওচোন। চাওক ছাৰ, আপোনালোকে এতিয়ালৈকে মোৰ লগত যি কৰি আছে নহয়, ইটছ টু আনফেয়াৰ। হাউ ডিসগাস্টিং। চলাটো লৈছে, পিন্ধিব ৰ। মোহন নহয়, আমাক কাকোকে চিনি নাপাও, তোৰ চাহৰ দোকানো নাই, তেতিয়াহলে তই আচলতে কোন?